নমস্কাৰ আৰু আপোনালোকে চাই আছে হিয়ামণি লাইফষ্টাইল আৰু লগতে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই যাব ওলাইছোঁ মেচাকি আৰু লগতে শংকৰ উৎসৱো আছে। শংকৰ উৎসৱত যদি সময় মিলে তেন্তে এপাক সোমাম। মোৰ ভাগিনৰ অন্নপূৰ্ণা আছে 2 চামুচ পাত্ৰী। কি দেখুৱাব পাৰোঁ নোৱাৰোঁ তাকে দেখুৱাম আৰু চাই থাকিব শেষলৈকে। চলি আছে আৰু কি দেখাব পাৰোঁ চাই থাকক। এয়া শংকৰ উৎসৱ চলি আছে এতিয়া। সঁজুলি আনিছে ঢেঁকী আৰু থলুৱা সঁজুলি। এয়া শিপিনীসকল। এইটো আহিছে এয়া এখন হৈছে মেচাকি চাপৰি। এয়া ব্ৰহ্মপুত্ৰ নদীখন। আমি আহি পাই গ'লো। ভাগিনকেইটাক এতিয়া মন্দিৰৰ পৰা লৈ আনিছে শিৱ মন্দিৰ আৰু ইয়াত বেণ্ড পাৰ্টি পুৰা ধামাকা চলি আছে। ইয়াত একদম বিয়া ঘৰৰ নিচিনাহে লাগিছে আৰু এইজনী বৌমাক খাই পুৰা শকত হৈ গৈছে। মই মামী হওঁ 2 চামুচ ভাতৃ। মোৰ ভাগিন একেলগে 2টা সন্তান ভাত খোৱা পাতিছে 2টাও। কি হয় চাই থাকিব। মমাইকে ভাত খুৱাব এতিয়া। এয়া চবফালে হাবি। এইখন ব্ৰহ্মপুত্ৰ নদীখন, মেচাকি নদীখন।
আমাৰ বাইদেউ একদম নেৰে য'তেই নাচিব মুঠতে ৰখিবই নোৱাৰে আৰু গান বাজিলেই হ'ল আৰু পূৰা নাচিছে এজনী মোৰ বাই আৰু পেহাও পূৰা নাচিছে পূৰা ধামাকা নাচন দিছে আৰু সেইখিনি মোৰ ভাগিনহঁতৰ গাঁৱৰ মানুহ এয়া সৰিয়হ খেতি মেচাকি সৰিয়হ খেতি এইখিনি আমি এতিয়া ভাত চাত খাই ৰেডি একদম এয়া সৰিয়হ খেতি দেখিছে ঠাণ্ডা এতিয়া আমি ঘৰত যাম ভাত চাত খাই একদম পেটটো আভোক হৈছে হা ইমান ঠাণ্ডা লাগিছে ঘৰত নাযাওঁ তই কেলে হয় না ইমান ঠাণ্ডাখনত আজিলৈ বাই কাইলৈ